মই এটা আপোনাক শুনক মই এটা আপোনাক কথা পুৰা মোৰ কথাটা শুনক মই এটা কথা কওঁ তেওঁ গৰু মালিক দেই তেওঁ হ'ল গৰু মালিক এখেত এজন গাঁওবুঢ়া আপুনি এজন গাঁওবুঢ়া অলৰেডি ৰাইজে গম পাইছে যে গৰুকেইটা তেওঁৰ মই আপোনালোকক সুধো যে গৰুকেইটা যে তেওঁৰ সেইকাৰণে মোক তাৰ কাৰণে পাৰ্মিশ্যন ল'ব লাগিব নেকি কিবা গাঁওবুঢ়া এখেতে পোৱা গাঁওবুঢ়া তাকেতো দুইজনে মানে কি কিবা নিজৰ গৰুটো নিবৰ কাৰণে ধৰক কৈ দিয়ক এখেতে পোৱা গাঁওবুঢ়াই লিখক আৰু হেৰুৱা গাঁওবুঢ়াই লিখক আৰু হৈ গ'ল বুজিছে আমাৰজন হেৰুৱা গাঁওবুঢ়া এখেত পোৱা গাঁওবুঢ়া এখনত আৰু কিবা কথা ভাবলে কৰিব নালাগে লিখি দিছে আচ্ছা হেৰি কি বুলি কয় নহয় দাদা এটা কথা হেৰি খুৰা এটা কথা সুধো দেই এটা কথা কওঁ নহয় মই এটা কথা কওঁ এইখিনিতে মই আচলতে গৰুৰ ঘৰৰ ফালৰ মানুহ বাৰু আৰু কিমান টাইমমান লাগিব হেৰি কৰোঁতে মানে ইমিডিয়েটলি থানাত যাব লাগেতো দেৰিও আছে নহয় নহ'লে ধৰক গৰুকেইটা লাগিলে তেওঁলোকে থৈ বা কিবা ব্যৱস্থা কৰি থৈ আহিব কি আছে বহি থাকিব নোৱাৰো নহয় থানাৰ কাম আছে কিবা কাম আছে বহুত ডিউটি থাকেতো আৰু ৰাইজে এশটা ৰাইজে কোৱাৰ পিছত এইজনে বস্তু ৰাইজক অমান্য কৰাটো মই ভাল পোৱা নাই